মাটি কিনিছে তাৰ পৰা তালৈকে আমাৰে মাটি। ইয়াত কাৰো কোনেও ডিষ্টাৰ্ব কৰিবলগীয়া কমপ্লেইন কৰিবলগীয়া মানুহ নাই। ইয়ালৈকে মাটি বেচা নাই। হয় আমাৰ মাটি লোকক বেচিছে যদিও এই আলিটোৰ পৰা ইফালেহে বেচিছে, এইফালে বেচা নাই। য'ত আলি বান্ধিছে এই মাটিবিলাক বেচা নাই। ইয়াত মাটি কিনা মানুহবি আছে, সিহঁতকো দিব পাৰে। য'ৰ পৰা আলি বান্ধিছে তাৰ পৰাই সিহঁতে মাটি কিনিছে। নল'লোতো লোকক কমপ্লেইন দিওঁ না, কোনে কমপ্লেইন কৰি ইয়াত কিয় কৰে চাগে। কাৰণ সিহঁতে ইয়াৰ আগলৈ মাটি কিনাই নাই। য'ত আলি বান্ধিছে আলিৰ পৰা ইফালেহে কিনিছে। এইটো কিনা নাই, এইটো যিমান মুকলি মাটি এইটো আমাৰ, য'ত আলি বান্ধিছে এইটো আমাৰ। তাৰ পৰা আমাৰ মাটি ইমা দি মানে ইমাটো চিৰিয়েল হৈ থাকক বুলি তাত আমি ৰাস্তাটো পকাই বান্ধিলে। বান্ধাৰ পাছত আকৌ ইয়াৰ পৰা কেনেকুৱা এনেকুৱা গৈ এনেকুৱা যাব ভাবি পিনি নকটো কিমান 2 নলহে তাত অলপি মাটিয়ে যাব, ইয়াত অলপি আপোনাৰ মাটিয়ে যাব বুলি ভাবি পিনি এইটো চিধাকি মাৰি দিল। প্ৰব্লেমটো তাতে বাৰু যিটো আজিটো বান্ধিলে হৈ গ'ল। তাৰপিছত বোলো পূৰা ইউথ গাৰ্ডেন গোমলা মানে ইয়ামিগা ডালা হওক আহিছিলে একবাৰ। তেতিয়া আমি লখিমপুৰৰ ক'ত বেমাৰ চাবলৈ গৈ আছিলোঁ। তেতিয়া টাইম লোকা আহিয়ে অলপ দুপৰ কথা ঘূৰি আহি পিনি কথা পাতি ল'ম। অকণ মেনকা না কি ক'ব লাগে সেইটোৱে কবি আমি ক'ৰবাত গৈছে গৈ ল'ম। ঠিক আছে তেতিয়াহ'লে অলপ বোকা খাওঁ লখিমপুৰ বোলো বোকা সৰস্বতী আমি গৈছিলে লখিমপুৰত। তাৰপাছত লালা কোলা মানে বোলো ফোন কৰি মাতিছিলে যে দৰদান অহা টকা আলোচনা কৰিম আমি। অসমৰ মেকানা কিন্তু কি অপৰাধ কৰিলে আকৌ তাত ব্যৱহাৰ পাতিবলৈ মাতিছিল। নাযাবি মই ৰখাই নাই দেই মই ৰখাইছিল। কিন্তু অপৰাধ কৰা নাই, ৰাইজৰ কাৰণে ৰাস্তাই বান্ধি দিছে। এইটো ৰাস্তাত আমাৰ মানুহ সিহঁতৰ মানুহে বেছি গাড়ী চলায়, কি ভুল কৰিলে। অকণমান সিহঁতৰ মাটি গৈছে মানে এইটো অলৰেডি আগৰ পৰা তাত ৰাস্তাই আছে। হয় ৰাস্তাটো তেৰা বেকা হ'ব পাৰে পাছত, বোকা হ'লে মানুহ চাইড হৈ গৈ থাকে, ৰাস্তাটো তেৰা হৈ গৈ থাকে। গতিকে চিধা কৰি দিছে, গতিকে যাব নালাগে। মই মানা কৰিলোঁ, তেতিয়া ই নহ'ল। তাৰপাছত মই তাইক ফোন কৰিলে, তাইয়া মই কমপ্লেইন দিওঁ নাপায় দামটো নল'লে নয়ে গাড়ী দৌৰাই থাকে ইয়াত দিনত 100 বাৰ, আমিতো দিনত একবাৰ বি নাহে, কেতিয়াবা আহে মাহত একবাৰ। তহঁতৰ কাৰণে ৰাস্তাটো ভাল হৈছে, নকলে এইটো কমপ্লেইন কৰিছে। নকলে কিমান মাটি গৈছে তাত যোৱাটো আৰু ইয়াতো দেখি যায়। তাত মই যিমান মাটি ৰাখি দিছে সেই মাটিয়ে ইয়াৰ পৰা যাব। মই কমপ্লেইন লাগি মাৰা নামে আহিয়ে মই তেল্লা জোকাম মানে আহিয়ে বোলে খাইছিলোঁ তেল্লা মই এনেই লোকক দামবুঢ়া চামবুঢ়া মানে গাঁৱৰ ইউথবিলাকক মাতি পিনি এইটো মিটিং কৰিব নালাগে নহয়। তই মই ভাই ককাই বহি পিনি কথা পাতিম লোক আহিয়ে মই বহিম লোকানে অলপ আমি আহিলোঁ গোটক জেগাতে দুইটাই থিয় হৈ পিনি চাম, জেগাটো চাম আৰু কথা পাতিম। কাকো মাতিব নালাগে, মই অকলে আহিম, তই অকলে আহিবি। লোকাম বা ইটানগৰ পাইম আহিয়ে ইটানগৰ লিখা। তাৰপৰা যেতিয়া ঘূৰি আহিব, যেতিয়া সময় পাব মোক ফোন কৰিবি, তেতিয়া মই আহিম বুলি কম। আহিম কাৰণে নাই। তাৰপাছত ঘূৰি আহি পিনি বেছি ফোন নকৰিলে মহিম মোক ক'ব নল'লোগৈ মানে দুইটাৰেতো ভুল হ'ব পাৰে। মহিম মোক ক'ব লোৱাগে নাই, বুজি মোক ক'ব লোৱাগে নাই মানে এনেকৈ থাকি আৰু মহিম বেকা নাই মহিম চুৰু কৰিব আইকা বম না বেছি মাতি ল'লে চাগে মনত তাতে থাকোঁ আৰু ৰাস্তাটো বুলি ভাবিলে নেকি বুলি ভাবি পিনি ময়ো থাকি গ'ল, ইও থাকি গ'ল। সি থাকিছে তাৰ কাৰণে মই নাজানে, কিন্তু মই থাকি গ'ল তেনেকৈ মানে। তাৰপাছত কালি হঠাতে হালটো মাৰিলে। হালটো মৰাৰ পাছত আমি খবৰ পালোঁ। তাৰপাছত প্ৰধান আঞ্চলিক আহি পিনি আৰু মই স্পটৰ হাল বাই থাকোঁতে আমি ট্ৰেক্টৰটো ধৰাটো সঁচা আৰু ধৰিলোঁ। লগতে আমি পুলিচ মাতিছোঁ, প্ৰশাসনক মাতি মেলি ট্ৰেক্টৰটো চমজাই পঠিয়াইছিলোঁ। তেতিয়া ট্ৰেক্টৰটো লৈ গৈ থাকোঁতে তায়াই তাৰপৰা ক'ৰবাৰ পৰা আহিছে, ইটানগৰ পৰা ক'ৰবাৰ পৰা ফেমিলি লৈ আহিছে। আহি মেলি এইটো আমাৰ গিৰ্জা তিনিআলিত য'ত আমাৰ ইয়ালৈ উমাই আহে গিৰ্জা তিনিআলিত ৰখিলে ট্ৰেক্টৰটো চাই পিনি। তেতিয়া ট্ৰেক্টৰটো আৰু মোৰ গাড়ীটো ককাৰ গাড়ীটো, তাৰপাছত পুলিচৰ গাড়ী, তাৰপৰা ট্ৰেক্টৰটো আমি অকল তাৰপৰা আহি আছিলে মানে। তাৰপাছত ট্ৰেক্টৰটো ৰখালে। মই আহি পোৱা নাই, একদম মই লাষ্টত আছিলোঁ, মই আহি আছিলোঁ মানে। তেতিয়া স্পটত মই আহি পোৱা নাই, ৰখালে বুলি কৈছে। ৰখাই মেলি তেতিয়া পুলিচৰ লগত দুটা আৰ্গুমেণ্ট হৈছে। তাই কৰিলে যে কাৰ অথৰিটি পাই পিনি পুলিচক ডাইৰেক্ট কৈছে বুলি, কাৰ অথৰিটি পাই পিনি মোৰ গাড়ী উঠাইছে, আমুক তামুক এণ্টেন তেনেকৈ তৰ্কাতৰ্কি হৈছে বুলি কৈছে। গাড়ীত বহিলে, গাড়ীত আমি কৈছে যে ঠিক আছে নকয় ট্ৰেক্টৰ যদি তাত পুলিচকতো অলৰেডি আমি চমজালোঁ, ট্ৰেক্টৰটো ওলাবলৈ হ'লেতো মোকাবিলা কৰিব তাত যাবই লাগিব না। অলৰেডি কেছ FIR হৈ গৈছে। গতিকে আহক গাড়ীত পুলিচৰ গাড়ীত বহক, যাব লাগে না। কৰোঁতেহে টানা টানি হৈছে, কোনে একটা কৰিব দিয়া নাই। টানা টানি কৰোঁতে বহুত কষ্ট পাব পাৰে, আঘাত হ'ব পাৰে, সেইটো আমি মানিম। কিন্তু কোনেও হাত উঠোৱা নাই, টানিছে কিন্তু ওলাই আহ বল টানা যাব লাগে বুলি টানিছে, ময়ো টানিছে, কিন্তু মোক কোনেও হাত উঠোৱা নাই। জাষ্ট হাতত ধৰিছে বা চোলাত ধৰিছে, টানিছে, সি কিন্তু নামা নাই। তেনেকৈ কৰি টানা টানি কৰি থাকোঁতে পুলিচেও আমাক অলপ দেৰি কৰিলে। তাৰপৰা মানে পলাই গুচি গ'ল। গুচি যোৱাৰ পাছত আমি ডাইৰেক্ট থানাত গ'লোঁ। থানাত গৈ এবাৰ চেপাৰ লিখি ট্ৰেক্টৰ জমা দি আহিলোঁ। অহাৰ পাছত তাত আমি থানাত থাকোঁতে খবৰ পাইছোঁ যে ইয়াত আকৌ গৈ পিনি ডাইৰেক্ট বেৰা বান্ধিছে ইয়াত। বেৰা বান্ধি পিনি গৈ পিনি তাৰপাছত আমাৰ ককাৰ দোকানটো কৈছে বোলে দোকান বন্ধ কৰ, দোকান বন্ধ কৰিব লাগে। ডাইৰেক্ট ধমকি দিছে, দোকান বন্ধ কৰিব লাগে বুলি কৈছে।
অলৰেডি আমি একো কোৱা নাই। তাৰপাছত আমি আকৌ পুলিচ পঠিয়ালোঁ, গামবুঢ়াক পঠিয়ালোঁ, গামবুঢ়া পুলিচ আকৌ এইপিনে স্পট চালে, জেওৰাটো বান্ধা অলৰেডি আছে, সিহঁতে চালে। চাই মেলি তাৰপাছত আমি চবে তাত আমি গোৱামুখ গৈ পিনি ছাৰহঁতৰ লগত আমাৰ চেণ্ট্ৰেল ডিষ্ট্ৰিক্টৰ লগত আমি আলোচনা কৰিলোঁ যে তাত আমাৰ ইনচিডেণ্ট এটা হৈ গ'ল, আপোনালোকে ব্যৱস্থা এটা কৰি দিব লাগে বুলি। যিহেতু আমি এইটো গাঁও হিচাপত কংকুৰ দলঙৰ মায়কা আমি আঞ্চলিক হিচাপতে এই কামটো কৰিছিলোঁ, আৰু ট্ৰেক্টৰটো কংকুৰ দলঙে ধৰা নাই, আঞ্চলিক হিচাপতে আমি ধৰিছোঁ। লগাব বোলো আমি আঞ্চলিক যেতিয়া আমি ডিষ্ট্ৰিক্টত জনাব লাগিব, চেণ্ট্ৰেলত জনাব লাগিব, এইকাৰণে আমি কালি ডিষ্ট্ৰিক্ট চেণ্ট্ৰেলক সকলো মাটিখিনি গোৱামুখত আলোচনা কৰিছিলোঁ। কৰা সময়ত আমি খবৰ পালোঁ যে ইয়াত আকৌ জেওৰা দিছে বুলি। তাৰপাছত আমি তাত আলোচনা বিলোচনা কৰি এইটোকো আমি চেণ্ট্ৰেলবিলাকক জনালোঁ যে তাত আকৌ জেওৰা দিছে বুলি কৈছে, এতিয়া কি কৰিব লাগে। তেতিয়া সিহঁতে ক'লে হ'ব, আমি সিহঁতৰ হেৰিটো ইহঁতৰ গাঁৱৰ ৱেলফেয়াৰ ছ'চাইটিকো আমি খবৰ কৰিম, ইহঁতৰ ষ্টুডেণ্টকো খবৰ কৰিম, তাতে একো নকৰিবি কোৱাৰ কাৰণে জেওৰাবি উঠোৱা নাছিলে। তাৰপিছত আমি ৰাতি আহি মেলি ঘৰাঘৰি চবেই হৈ গ'ল। তাৰপাছত এইটো জেওৰাটো দিয়াৰ কাৰণে আমাৰ ককাৰ গাড়ীটো ইয়াত ওলাবই নোৱাৰিলে, সেইকাৰণে আজি কালি ৰাতি ইয়াত নুশুলে, এই ঘৰত গৈ শুলেগৈ, আমি ঘৰত চবেই শুইছিলোঁ। তাৰপাছত ৰাতি 1:19 কিমানত নবৌৱে ফোন কৰিছে মোৰ মামতে, মানে স্কুটিটো লৈ গৈছে, 4জন 5জন মানুহ আহিছে বুলি কৈছে, মাইকী মানুহ বাহিৰত ওলোৱা নাই, স্কুটিটো লৈ গৈছে। এতিয়া গম পোৱা মতে স্কুটিটো জ্বলাই দিছে। এতিয়া মোৰ প্ৰেচিডেণ্টক এইটোৱে অনুৰোধ, এই ৰাস্তাটোৰ কথাটো বাদ দি পিনি ফাৰ্ষ্ট অফ অল হেৰিটো স্কুটি কেলৈ জ্বলাব লাগে, ধমকি দোকান নিজৰ মাটিত দোকান দি থকাটো কিয় বন্ধ কৰিব লাগে, সেইটো বিচাৰে আগত কৰি দিব লাগে বুলি মই অনুৰোধ জনাইছোঁ। সেইখিনি মই এতিয়া বহিলাম, পাছত ক'বলগীয়া